খবৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু লগতে ময়ো ভাল আপোনালোকৰ মাজলৈ মই আজি এটা নতুন ৰেচিপি লৈ আহি আছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ৰেচিপিটো চাই আৰু আপোনালোকে চাগে থাম্বনেইলটো দেখি গম পাইছে মই কিহৰ ৰেচিপি লৈ আহি আছোঁ যিসকলে কলপছলা খাই বেয়া পায় তেওঁলোকে মোৰ ভিডিঅ'টো চাই এবাৰ আপোনালোকে এনেকৈ ঘৰতে বনাবলৈ চেষ্টা কৰিবচোন খাবলৈ বৰ সুস্বাদু হয় আৰু যদি মোৰ চেনেললৈ আপোনালোক প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব আৰু মই অতি সোনকালে আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহি আছোঁ সকলোৱে আশা থাকিল সকলোৱে মোৰ এই নতুন ভিডিঅ'টো চাই তেতিয়াহ'লে বলক দেৰি নকৰি আজি মোৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ এয়া দেখিছেনে আজি মোৰ এই ৰেচিপিটোত কি আছে বাৰীতে অতি সহজতে পোৱা এবিধ পাচলি আৰু বৰ সুস্বাদু পাচলি হয় সকলোৰে কাৰণে ভাল আৰু উপযোগী আৰু তাৰ লগত আমি দিছোঁ ইয়াত কঁঠাল গুটি আৰু তাৰ লগত দিম আমি আৰু মচুৰ দাইল তাৰ লগত আমাৰ ধোৱা মগু আছে মিক্স আপোনালোকৰ নিজৰ কথা দাইল আপোনালোকৰ নিজৰ আন্দাজ অনুসাৰে দিব আৰু তাৰ লগত এয়া দিছোঁ পিঁয়াজ দুটা তেজপাত দুখিলা আৰু আদা নহৰু পেষ্ট এইটো আপোনালোকৰ অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে আৰু এয়া শুকান জলকীয়া দুটা কেঁচা জলকীয়া এটা দিছোঁ আৰু ইয়াত আমি দালচেনি আৰু লং তিয়াই ৰেডি কৰি থৈছোঁ আৰু তেতিয়াহ'লে বলকচোন আজি মোৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ আৰু পাৰিলে আপোনালোকে এবাৰ ঘৰতে নিজেই ট্ৰাই কৰি চাব বলক তেতিয়াহ'লে এয়া দেখিছে আমাৰ তেল গৰম হৈ গৈছে কেৰাহীত আৰু তাৰ লগে লগে এয়া শুকান জলকীয়া দি দিছোঁ আপোনালোকে ঘৰত পাৰিলে সকলোৱে এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা পায় বাৰু এয়া দেখিছে আমাৰ এইটো ভজা হৈ গৈছে আৰু তাৰ লগে লগে আমি দাইলখিনি দি দিম এয়া আমাৰ ইয়াত হালধি দিয়া হৈ গৈছে আৰু নিমখ দিছোঁ আপোনালোকৰ সোৱাদ অনুসৰি দিব এয়া আমাৰ মচুৰ দাইলখিনি অলপ ভাজি ল'লোঁ আৰু তাৰ লগে লগে ইয়াত পচলাখিনি দি দিছোঁ আৰু এই পচলাখিনি আৰু মচুৰ দাইলখিনি আমি 5 মিনিট ভাজি ল'ম ল' চিমত আমাৰ ইয়াত ভজা হৈ গৈছে আৰু আমি ইয়াত অলপ দিম জিৰা পাউডাৰ আৰু এয়া দিছোঁ ধনিয়া পাউডাৰ ধনিয়া পাউডাৰটো বেছি হ'লেও একো দিগদাৰ নাই বাৰু আৰু অলপ লৰাই ল'ম আৰু তাৰ লগে লগে আমি ইয়াত অলপ গৰম পানী দি দিছোঁ এয়া আমাৰ ৰেচিপি ৰেডি হৈ গৈছে আৰু তাৰ লগে লগে আমি ইয়াত অলপ দি দিছোঁ দালচেনি আৰু লং আৰু এয়া দেখিছেনে আমি ইয়াত দিছোঁ গৰু ঘিউ এচামুচ আৰু ইয়াত আমি অলপ গৰম পানী দিম আৰু আপোনালোকৰ আন্দাজ অনুসাৰে দিব পানীটো আৰু আমি গেছটো ল' চিমত দি অলপ সময় ৰাখি আৰু খাব পৰা হৈ যাব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে